আৰম্ভ কৰিবলৈ লৈছোঁ দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ পাঠ মানুহৰ হৃদযন্ত্ৰ জীৱন প্ৰক্ৰিয়া অধ্যায়ৰ অন্তৰ্গত। আজি আমি আলোচনা কৰিবলগীয়া বিষয় মানৱ দেহত পৰিবহণ আৰু তাৰে মানুহৰ হৃদযন্ত্ৰ অংশটি আজি আমি আলোচনা কৰিম। এয়া মানুহৰ পৰিবহণ তন্ত্ৰৰ এক চিত্ৰ। পৰিবহণ তন্ত্ৰ বুলিলে মানুহৰ দেহত খাদ্য, পানী, খনিজ লৱণ আৰু অন্যান্য পৰিপোষক দ্ৰব্যসমূহ কঢ়িয়াই নিয়া গোটেই ব্যৱস্থাটোকে আমি বুজোঁ। গতিকে মানুহৰ পৰিবহণ তন্ত্ৰৰ মানুহৰ শৰীৰৰ ভিতৰেদি কেনেধৰণৰ এক তন্ত্ৰ গঠন হৈছে তাৰে এয়া এক সাধাৰণ চিত্ৰ। মানৱ দেহত পৰিবহণ সেই বিষয়ে জনাৰ আগতে আমি এটা কথা জানোচোন যে পৰিবহণৰ পদ্ধতি বুলিলে আমিনো কি বুজো। পৰিবহণৰ পদ্ধতি বুলিলে সাধাৰণতে বুজা যায় যে যি পদ্ধতিৰ দ্বাৰা আমি কোনো বস্তু নাইবা আমি নিজে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰোঁ বা কোনো বস্তু আমি পঠিয়াব পাৰোঁ। গতিকে পৰিবহণৰ পদ্ধতিবিলাকৰ ভিতৰত তোমাৰ কাৰণে আটাইতকৈ সুবিধাজনক পদ্ধতিটো কি, আমাৰ কাৰণে কোনটো হয়? আমি বিদ্যালয়লৈ অহা যোৱা কৰোঁতে তোমাৰ কাৰণে হয়তো চাইকেলখন হ'ব, আমাৰ কাৰণে হয়তো মটৰচাইকেলখন হ'ব পাৰে, আঁতৰৰ মানুহৰ কাৰণে। গতিকে সেইটো পৰিবহণ কৰা দূৰত্বটোৰ ওপৰত নিৰ্ভৰ কৰিব। সুবিধাজনক পদ্ধতি কিছুমান থাকে। এতিয়া আমাৰ দেহে কেনেদৰে খাদ্য সামগ্ৰী পায়? আমাৰ দেহেতো মটৰচাইকেল বা চাইকেলৰ কথা আমি পাতিব নোৱাৰোঁ দেহৰ ক্ষেত্ৰত। গতিকে দেহৰ ক্ষেত্ৰত সেইটো কিহৰ যোগেদি হয়? এতিয়া আমি এইটো নিশ্চয় ক'ব পাৰিম যে আমাৰ দেহে তেজৰ যোগেদি বিভিন্ন খাদ্য সামগ্ৰী পায়। তেজে আমাৰ দেহত কেনেদৰে খাদ্য সামগ্ৰীবোৰ যোগাইছে, তেজনো আমাৰ দেহত কেনেদৰে বৈ আছে? গতিকে আমি সেই প্ৰশ্নটো আমাৰ মনলৈ আহিব। এতিয়া আমাৰ দেহত তেজৰ পৰিবহণ কৰে কোনে? এই প্ৰশ্নটো আমাৰ মনলৈ আহে। তাৰ উত্তৰ হিচাপে আমি পাওঁ যে হৃদযন্ত্ৰ আমাৰ পৰিবহণ তন্ত্ৰৰ মূল। এই হৃদযন্ত্ৰই আমাৰ দেহত তেজৰ পৰিবহণ কৰি আছে। এতিয়া আমি হৃদযন্ত্ৰৰ এটা চিত্ৰ চাইছোঁ। হৃদযন্ত্ৰ কি? হৃদযন্ত্ৰ প্ৰকৃততে আমাৰ মানৱ দেহৰ এনে এক অংগ যি অবিৰতভাৱে আমাৰ দেহক তেজৰ যোগান দি আছে, অবিৰতভাৱে জন্মৰ পৰা মৃত্যুলৈকে। আৰু সি এটা অনৈচ্ছিক পেশী বা হৃদপেশীৰে গঠিত অংগ, দেখিবলৈ ঠিক এনেধৰণৰ। এতিয়া চাওঁ হৃদযন্ত্ৰৰ অংশসমূহ কি কি। হৃদযন্ত্ৰ এটা আমি যদি দীৰ্ঘ ছেদ লওঁ তেন্তে বাহিৰৰ পৰা ঠিক ছেদটো এনেকুৱা দেখিম। আৰু তাত বিভিন্ন অংগ আমি চিনাক্ত কৰোঁ। আমি দেখিম কিছুমান কোঠালি আছে। তাৰে প্ৰথমটো হ'ল সোঁ অলিন্দ। তাৰ ঠিক তলৰ কোঠালিটো হ'ল সোঁ নিলয়। বাওঁফালে থকা তলৰ কোঠালিটো হ'ল বাওঁ নিলয়। আৰু তাৰ ওপৰৰ যিটো কোঠালি সেইটো হ'ল বাওঁ অলিন্দ। গতিকে এই চাৰিটা কোঠালিয়ে হৃদযন্ত্ৰত থাকে। এতিয়া ৰক্ত প্ৰবাহটো কেনি হয় সেইটো আমি চাম। ৰক্ত প্ৰবাহ কেনেকৈ হৃদযন্ত্ৰলৈ হয়? গতিকে ৰক্ত প্ৰবাহ কৰিবৰ কাৰণে কিছুমান নলিকা থাকিব লাগিব। সেই নলিকাবিলাক আমি চিনাক্ত কৰোঁ। ঊৰ্ধ্ব মহাশিৰা যিডাল ওপৰৰ পৰা আহিছে আৰু সোঁ অলিন্দত সোমাইছে, আৰু এডাল আছে নিম্ন মহাশিৰা। এইডালো তলফালৰ পৰা আহিছে আৰু সোঁ অলিন্দত সোমাইছে। তাৰপাছত এইডাল হ'ল ক্লোম ধমনী। এই দুডাল ক্লোম শিৰা আৰু এইডাল হৈছে মহাধমনী।
গতিকে বিভিন্ন ধৰণৰ এনে নলিকা আছে যিবিলাকেদি হৃদযন্ত্ৰলৈ তেজৰ পৰিবহণ হয় আৰু হৃদযন্ত্ৰৰ পৰাও তেজৰ শৰীৰলৈ পৰিবহণ হয়। গতিকে এইসমূহ সংযোজক নলিকা হিচাপে পৰিবহণ তন্ত্ৰত আছে। এতিয়া হৃদযন্ত্ৰই কেনেকৈ কাম কৰে সেইটো আমি চাই লওঁচোন। হৃদযন্ত্ৰই কেনেকৈ কাম কৰে, ৰক্ত প্ৰবাহটো কোনফালেদি হয় আৰু কেনেকৈ হয় সেইটো আমি চাম। প্ৰথমে শৰীৰৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ, অপৰিশোধিত তেজ হৃদযন্ত্ৰলৈ আহে। ঊৰ্ধ্ব মহাশিৰা নিম্ন মহাশিৰা দুইফালেদি আহিলে সোঁৱলিণ্ডত সোমালে, সেয়া তেজ সোঁৱলিণ্ডৰ পৰা সোঁনিলয়লৈ গ'ল, এখন কপাটৰ মাজেদি গ'ল, এখন হৈছে ট্ৰাইকাস্পিড ভাল্ভ, তাৰ মাজেদি গৈ ক্লোম ধমনীয়েদি দুটা দিশত গৈছে, অৰ্থাৎ আমাৰ মানুহৰ হাওঁফাওঁ দুটা, গতিকে দুটা হাওঁফাওঁলৈ দুটা শাখা গৈছে, বাওঁ হাওঁফাওঁলৈ আৰু সোঁ হাওঁফাওঁলৈ। গতিকে এই ধৰণে সোঁনিলৰ পৰা অপৰিশোধিত তেজ, আমি নীলা ৰঙে দেখুৱাইছো কাৰণ সেয়া অপৰিশোধিত তেজ, গতিকে নীলা ৰঙে দেখুওৱা হৈছে। কিন্তু অপৰিশোধিত তেজ দুইফালে হাওঁফাওঁলৈ গুচি গ'ল। হাওঁফাওঁত কি হয়, হাওঁফাওঁত কি হয়, গেছীয় বিনিময় হয়, অৰ্থাৎ কাৰ্বন ডাই অক্সাইডখিনি তেজে হাওঁফাওঁৰ কোষবিলাকক দি দিয়ে আৰু হাওঁফাওঁৰ বিভিন্ন কোষবিলাকৰ পৰা অক্সিজেন লৈ লয়। গতিকে এতিয়া যিখিনি তেজ আছে সেই তেজখিনি অক্সিজেন বেছিকৈ আছে, অক্সিজেনৰ পৰিমাণ বাঢ়ি গ'ল। গতিকে অক্সিজেনৰ পৰিমাণ বাঢ়ি যোৱা তেজখিনি পুনৰ হৃদযন্ত্ৰলৈ ঘূৰি আহিব। এয়া হৃদযন্ত্ৰলৈ ঘূৰি আহিলে হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ। এয়া বাওঁ অলিণ্ডত সোমাই পুনৰ এখন কপাটৰ মাজেদি, যিখন হ'ল বাইকাস্পিড ভাল্ভ, আগৰখন ট্ৰাইকাস্পিড আছিলে, এখন বাইকাস্পিড ভাল্ভ, নামি আহিলে বাওঁ নিলয়লৈ নামি আহিলে আৰু এতিয়া সেয়া শৰীৰত বিতৰণ কৰিব পৰা তেজ, মানে বিশুদ্ধ তেজ, অক্সিজেনযুক্ত তেজ। গতিকে এয়া মহাধমনীয়েদি গুচি গ'ল, এই ওপৰৰ অংশকেইটাইদি শৰীৰৰ ঊৰ্ধ্ব অংশলৈ গ'ল আৰু সেই তললৈ নামি আহিছে, সেয়া শৰীৰৰ নিম্ন অংশলৈ তেজ গুচি গ'ল। গতিকে এনেধৰণে হৃদযন্ত্ৰই এটা পৰিক্ৰমা সম্পূৰ্ণ কৰি শৰীৰৰ বিভিন্ন অংশলৈ তেজখিনি বিতৰণ কৰি দিয়ে। এতিয়া মানৱ শৰীৰত তেতিয়াহ'লে হৃদযন্ত্ৰৰ ভূমিকা আমি কি পালো? হৃদযন্ত্ৰৰ মূল কাৰ্যসমূহ হ'ল শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰা। যেতিয়া ৰক্ত প্ৰবাহ হৈ থাকিব তেতিয়া মানৱ শৰীৰত ৰক্ত প্ৰবাহৰ ফলত তাপমাত্ৰাটো নিয়ন্ত্ৰণ হৈ থাকিব, তেজ গৰম হৈ থাকিব, হৃদযন্ত্ৰটোৱে অনবৰতে ধপধপাই থাকিব, তাৰ ফলত কি হ'ব, শক্তি নিৰ্গত হ'ব, মানৱ শৰীৰত বিভিন্ন কাম কাজ হোৱাৰ ফলত শক্তি নিৰ্গত হ'ব। এই শক্তিবিলাক তেজে, সেই গৰমটো, সেই তাপটো তেজে কঢ়িয়াই ফুৰিব আৰু শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰিত হৈ থাকিব। শৰীৰৰ অংগসমূহলৈ অবিৰতভাৱে ৰক্তৰ যোগান ধৰা। অংগসমূহলৈ অবিৰতভাৱে মানুহৰ জন্মৰ আগৰে পৰাই, মাতৃগৰ্ভত থকা সময়ৰ পৰাই হৃদযন্ত্ৰটোৱে অংগসমূহলৈ অবিৰতভাৱে ৰক্তৰ যোগান ধৰি থাকে আৰু মৃত্যু পৰ্যন্ত হৈ থাকে। হৃদযন্ত্ৰটো যেতিয়াই বন্ধ হ'ব তেতিয়াই মানুহৰ মৃত্যু হোৱা বুলি ধৰা হয়। গতিকে হৃদযন্ত্ৰই মৃত্যু পৰ্যন্ত অবিৰতভাৱে ৰক্তৰ যোগান ধৰি থাকে। জীৱন প্ৰক্ৰিয়াৰ অপৰিহাৰ্য ক্ৰিয়া গেছীয় বিনিময়ৰ বাবে হাওঁফাওঁলৈ ৰক্তৰ যোগান ধৰা। গেছীয় বিনিময় যিটো, অক্সিজেন নহ'লে আমি থাকিব নোৱাৰোঁ, সেই অক্সিজেনটো বিনিময় হয় হাওঁফাওঁত। গতিকে হাওঁফাওঁলৈ ৰক্তৰ যোগান দিব লাগিব আৰু হাওঁফাওঁৰ পৰা সেই অক্সিজেনযুক্ত তেজখিনি আকৌ ঘূৰাই আনিব লাগিব। গতিকে এই কামটো হৃদযন্ত্ৰই কৰি আছে। এতিয়া হৃদযন্ত্ৰৰ বিষয়ে আমি আজি যি শিকিলো তাকে চমুকৈ চাওঁ। হৃদযন্ত্ৰ এনে এটা অংগ যি অবিৰতভাৱে মানৱ দেহৰ অংগসমূহলৈ ৰক্তৰ যোগান ধৰে। ইয়াৰ 4টা কোঠালি আছে। ওপৰৰ কোঠালিসমূহক অলিণ্ড আৰু তলৰ কোঠালিসমূহক নিলয় বোলে। অলিণ্ড আৰু নিলয়ক এখন কপাটে পৃথক কৰে, যি তেজৰ বিপৰীতমুখী প্ৰবাহক বাধা দিয়ে। অলিণ্ড আৰু নিলয়ক এখন কপাটে পৃথক কৰিব, ফলত তেজ এক দিশেহে যাব পাৰিব, আকৌ ঘূৰি আগৰ কোঠালিটোলৈ আহিব নোৱাৰে। সোঁ অলিণ্ড আৰু সোঁ নিলয়ৰ মাজত থকা কপাটখনক ট্ৰাইকাস্পিড ভাল্ভ বোলে আৰু বাওঁ অলিণ্ড আৰু বাওঁ নিলয়ৰ মাজত থকা ভাল্ভখনক বা কপাটখনক বাইকাস্পিড ভাল্ভ
বা বাইকাস্পিড কপাট বোলা হয়। ক্লুম ধমনীয়ে হৃদযন্ত্ৰৰ পৰা হাঁওফাওলৈ তেজ পঠিয়ায় আৰু ক্লুম শিৰাই হাঁওফাওৰ পৰা পুনৰ হৃদযন্ত্ৰলৈ তেজ কঢ়িয়াই আনে। ক্লুম ধমনীয়ে হৃদযন্ত্ৰৰ পৰা হাঁওফাওলৈ তেজ কঢ়িয়ায়। এতিয়া ধমনী যদিও সি অপৰিশোধিত তেজ কঢ়িয়ায়, আমি জানো ধমনীয়ে অক্সিজেনযুক্ত তেজ কঢ়িয়ায়, কিন্তু এইডাল ধমনীয়ে সদায় অপৰিশোধিত তেজ কঢ়িয়ায়। তথাপিও তাক ধমনী বুলি কিয় কোৱা হৈছে? কাৰণ সি হৃদযন্ত্ৰৰ পৰা গৈছে। গতিকে হৃদযন্ত্ৰৰ পৰা গ'লে যি তেজেই নিয়ক সি ধমনী হ'ব। আৰু ক্লুম ধমনী সি স্পষ্টকৈ বুজাইছে যে সি ক্লুমলৈ গৈছে। ক্লুম শব্দ অৰ্থ হৈছে হাঁওফাও। আৰু ক্লুম শিৰাই হাঁওফাওৰ পৰা অক্সিজেনযুক্ত তেজ আনিছে। আমি জানো যে শিৰাই অপৰিশোধিত তেজহে নিয়ে, কিন্তু ইয়াত কি হৈছে যে শিৰাডালে পৰিশোধিত তেজ আনিছে। কিন্তু ইয়াক শিৰা কিয় বোলা হৈছে? কাৰণ সি হৃদযন্ত্ৰলৈ আহিছে। গতিকে সি যি ধৰণৰ তেজেই নানক হৃদযন্ত্ৰলৈ অহাৰ কাৰণে তাক ক্লুম শিৰা বোলা হৈছে। আৰু ক্লুম শব্দই বুজাইছে যে সি হাঁওফাওৰ লগত সংযুক্ত। গতিকে এতিয়া আমি কি শিকিলো তাক এবাৰ চমুকৈ চাওঁ যে হৃদযন্ত্ৰ কেনেধৰণৰ অংগ? হৃদযন্ত্ৰ এনে এটা অংগ যি অবিৰতভাৱে মানৱ শৰীৰত ৰক্তৰ যোগান ধৰি আছে। হৃদযন্ত্ৰত কেইটা কোঠালি থাকে? হৃদযন্ত্ৰত 4টা কোঠালি থাকে। হৃদযন্ত্ৰৰ ওপৰৰ কোঠালিসমূহৰ নাম কি? ওপৰৰ কোঠালিসমূহক অলিন্দ বোলা হয়। হৃদযন্ত্ৰৰ তলৰ কোঠালিসমূহৰ নাম কি? হৃদযন্ত্ৰৰ তলৰ কোঠালিসমূহক নিলয় বোলা হয়। হৃদযন্ত্ৰৰ কোনটো কোঠালিয়ে প্ৰথমে শৰীৰৰ অশুদ্ধ তেজ গ্ৰহণ কৰে? হৃদযন্ত্ৰৰ সোঁ অলিন্দই প্ৰথমে শৰীৰৰ অশুদ্ধ তেজ গ্ৰহণ কৰে। ক্লুম ধমনী কি আৰু ইয়াৰ কাৰ্য কি? ক্লুম ধমনী হৈছে হৃদযন্ত্ৰ আৰু হাঁওফাওৰ মাজত সংযুক্ত এডাল ৰক্তনলিকা বা ৰক্তবাহী নলী। আৰু ইয়াৰ কাৰ্য হৈছে যে হৃদযন্ত্ৰৰ সোঁ নিলয়ৰ পৰা হাঁওফাওলৈ অপৰিশোধিত তেজ কঢ়িয়াই নিয়াটো, অপৰিশোধিত তেজ বা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কঢ়িয়াই নিয়াটো, যাতে হাঁওফাওত গৈ সিহঁতি গেছীয় বিনিময় ঘটাব পাৰে। গতিকে এইটোৱে হ'ল ক্লুম ধমনীৰ কাৰ্য। গতিকে এতিয়া এটা দুটা গৃহকাৰ্য তোমালোকলৈ আগবঢ়াইছো। মানুহৰ হৃদযন্ত্ৰ এটা চিত্ৰ অংকন কৰি অংশসমূহ চিহ্নিত কৰা। হৃদযন্ত্ৰ এটা চিত্ৰ অংকন কৰি তাৰ সৰল অংশসমূহ চিহ্নিত কৰিবা 5 নম্বৰৰ বাবে। আৰু দ্বিতীয়টো হৈছে অক্সিজেনযুক্ত তেজ কঢ়িয়াৰ স্বত্তেও ক্লুম শিৰাক কিয় শিৰা হিচাপে নামাকৰণ কৰা হ'ল? অক্সিজেনযুক্ত তেজ কঢ়িয়ালে ধমনীহে বুলিব লাগিছিল, কিন্তু কিয় শিৰাক বুলি নামকৰণ কৰিছে ক্লুম শিৰাডালক? আৰু উত্তৰটো আমি অলপ আগত আলোচনা কৰি আহিলো। গতিকে পুনৰ এবাৰ তোমালোকে ভাবি এই উত্তৰটো অকণমান বহলাই লিখিবা 2 নম্বৰৰ কাৰণে। গতিকে আজিৰ পাঠটি ইমানতে সমাপ্ত কৰিছোঁ। I wish you all the best. Thank you.